সকলোকে নমস্কাৰ জনাইছো। আজি মই মোৰ কিটচেনলৈ আপোনালোকক লৈ আহিছো। মই কিটচেনত আজি কি বনাম আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ইয়াৰ প্ৰথমে মই লৈছো পনীৰ। আজিৰ আইটেমটো হৈছে আমাৰ পনীৰ। 210 গ্ৰামৰ পনীৰ আৰু এই পনীৰটো আজি আমাৰ ৰাতিৰ ডিনাৰ হ'ব আৰু তাৰ কাৰণে মই লৈছো এইটো এটা নহৰু আৰু দুটা পিঁয়াজ লৈছো আৰু এফালে জিঞ্জাৰ আদা। এতিয়া মই পটাপট এইকেইটা কাটি লওঁ। কাটি ললোঁ, পটাপট কাটি লৈছোঁ। অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এইটো এতিয়া কাটি লওঁ। এইডালে কাটিব লাগিব এতিয়া। এইটো থাকিলে ভাল আচলতে কাটিবলৈ। এই কাটাৰডালে খুব ধুনীয়াকৈ কাটিব পাৰে। আপোনালোকে আনিব পাৰিব। এয়া মোৰ কাটি হৈ গ'ল আৰু এই কাটাৰডালে যে মই কাটিলোঁ, এই কাটাৰডাল আপোনালোকে মই অনলাইন আনিছিলোঁ। আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু ফ্লিপকাৰ্টৰ মই যিটো লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম। আপোনালোকে ধুনীয়াকৈ এনেকুৱা ধৰণৰ কাটাৰটো আনিব পাৰে আৰু কাটাৰটোৱে কাটিলে খুব সহজতে হৈ যায়। নহৰুখিনি মই লৈছোঁ, মই এতিয়া খুন্দি ল'ম। বহুত ধুনীয়া হৈছে খুন্দাটো। আচলতে ইয়াৰ টেষ্টটো বেছি ধুনীয়া হয় আচলতে এনেকৈ খুন্দিলে। সোৱাদ অনুসাৰে মই অলপমান নিমখ দি দিছোঁ। ইয়াতে সানি ল'ম নিমখটো। অকণমান ফ্ৰাই কৰোঁতে নিমখটো যদি সানি লওঁ তেতিয়াহ'লে পনীৰটোৰ ভিতৰত অকণমান নিমখ হালধিটো সোমাই যায়, খাবলৈ খুব টেষ্টি হয়। অকণমান মই গৰম মছলা দি দিম ইয়াত। অকণমান কাশ্মীৰী পাউডাৰ দি দিম। অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ। কৰ্ণফ্ল'ৰটো দিলে যাতে যেতিয়া আমি ফ্ৰাই কৰিম তেতিয়া আমি ফ্ৰাই কৰোঁতে কৰ্ণফ্ল'ৰটো মানে ফ্ৰাই কৰোঁতে দিলে লাগি নাযায় কেৰাহীখনত। এতিয়া আমি সানি ল'ম। হাতে সানিলে ভাল হয়, কিন্তু এতিয়া মই ভিডিঅ' কৰি আছোঁ যে সেইটো কাৰণে বেয়া দেখায়। সেইকাৰণে হাতে সানিবলৈ মোৰ মন যোৱা নাই। এইফালে পিঁয়াজখিনি ডাঙৰকৈ কাটি ল'লোঁ, আদা এফালে পিচি ল'লোঁ। সকলোখিনি এতিয়া গেছটো মই জ্বলাই ল'ম। তাৰপিছত কেৰাহীখন দি দিলোঁ। কেৰাহীখন গৰম হওক অকণমান, তাৰপিছত মই বাকীখিনি ৰেডি কৰি লওঁ। এইফালে লৈছোঁ দুটা আলু। এতিয়া আলুকেইটা মই কুটি ল'ম আৰু এটা বিলাহী সৰু সৰুকৈ কুটি ল'ম। এইটো বিলাহীটো মই কাটি ল'ম। কেৰাহী গৰম হৈ গ'ল। তেলটো অলপ গৰম হ'ল। আমাৰ তেল গৰম হৈ গ'ল। এয়া পূৰা ধোঁৱা ধোঁৱা হৈছে। এতিয়া আমি দি দিব পাৰোঁ। অকণমান ৰঙচুৱা হোৱালৈকে আমি ফ্ৰাই কৰি ল'ম। ৰঙচুৱা হৈ গ'ল। আমি এতিয়া উঠাই দিব পাৰোঁ এইখিনি। এতিয়া উঠাই দিম এইখিনি। জান মই মাম বনাই আছোঁ। হা? তুমিও মাম খাবা? তোমাৰ খোৱা হৈ গ'ল জান? হা? এতিয়া তুমি মাম বনাব লাগিব নহয় মোৰ লগত। বনাবা? কি বনাম আজি? ৰেচিপিটো কি? ওকে, আমি পনীৰ ৰেচিপি বনাম। ওকে, য়েছ, চলো। ওকে, এইখিনি দিব লাগিব জান। আমাৰ ধুনু আহি গ'ল। এয়া মোৰ ধুনুৱে আজি দিব দেই। চাওঁ কি দিছা তুমি? কি দিছা? আনিয়ান কোৱা। তোমাৰ ধুনুৱে দিছে। হাতে চাতে পৰিব তোমাৰ। পোৱা নাই? হা? কুকিং কৰি ভাল পায় মোৰ কলিজা। মই বনাওঁ ৰ'বা।
ইমান জোৰ নিদিয়ে ৰ'বা মই দিম আমাৰ ধুনুৱে খানা বনাইছে দেই দিয়া দিয়া জলদি হে এতিয়া তুমি আলু দিয়া আলু দিছে আৰু তাই ধুনুমতে মই লৰাই যাওঁ গাত পৰিব চাবা আঁতৰি থাকা দিয়া আলু দি দিয়া দিয়া গোটেইখিনি দি দিয়া তাই দিছে আৰু টাইমতে আৰু কিনো কৰিব আমাৰ ধুনীয়া খানা বনাই আছো দেই ৰাইজ সকল কোনে কোনে খাব কমেণ্ট কৰিব কিন্তু দেই কোনে বনাইছে খানা তুমি বনাইছা অঁ তুমি সকলোকে মাতা আমাৰ ধুনীয়া নিমখ দিয়া নিমখ কণ নিমখ পৰাই নাই চাওঁ নিমখ পৰিছে নাই বেছি চুগাৰ কৰি নিদিবা আকৌ অঁ দিয়া আৰু অলপ দিয়া আৰু অকণমান নিমখ দিব দিছোঁ হ'ব মই দি দিম বাৰু পিছত অঁ তুমি অকণমান দিয়া হালধি আৰু অকণমান জাষ্ট দি দিয়া ডাঙৰ হ'লে আমাক বনাই খাবা দেই এতিয়া মানে যিটো কাম নালাগে বুলি কওঁ সেইটো কাম কৰিবলৈ আহে আৰু যিটো কাম লাগে বুলি কওঁ আচলতে সেইটো কাম তাই নকৰে সেইকাৰণে এতিয়া মই খানা বনোৱা দেখি আৰু খানা আচলতে তাই বৰ চখ বনাই সৰুৰ পৰা ভাল পায় মোক সৰুৰ পৰা দেখি আছে যে হয় নাজান হয় আমাৰ ভিডিঅ'টো চাব কোৱা আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অঁ আমি সদায় এনেকৈ ভিডিঅ' বনাই বনাই দি থাকিম দেই কোৱা ভিডিঅ' দি থাকিম কোৱা অ'কে এতিয়া হ'ল আৰু যোৱা তুমি এতিয়া মই বনাওঁ ঢাকন এখন দি দিব লাগিব ইয়াত গম পাইছা মোবাইলটো মোক জুইত নেপেলাবি দেই প্লিজ হেনো এতিয়া সেই ঢাকনখন দি দে ইয়াত অ'কে এতিয়া আমি আফটাৰ 5 মিনিটছ অ'কে ব'লা এতিয়া খেলি লওঁগৈ অকণমান খেলি লওঁগৈ ব'লা মই লাই দিম কি হ'ল চাওঁ গৰম পৰিছে এইটো কাৰণেতো মই মানা কৰোঁ তুমি নিশ্চয় হৈ গ'ল আমাৰ এয়া আলুটো সিজি গ'ল আলুটো সিজাটো কেনেকৈ গম পাম আমি আলুটো এনেকৈ ভাঙি চাব লাগিব এয়া সিজি গ'ল এতিয়া আমি পনীৰখিনি আমি তাতে ঢালি দিম দেই না অ'কে এইটো কি হৈ গ'ল এতিয়া পনীৰ ৰেচিপি ন অলমষ্ট হৈ গ'ল আৰু অকণমান গ্ৰেভি টাইপ কৰি দিওঁ কি হোৱা নাই জান শুকান হোৱা নাই কি হোৱা নাই কিন্তু পইচা বুজি পোৱা নাই এইখিনি হৈ গ'ল আমাৰ অলপ ডান পনীৰ ৰেচিপি আজি ইমানতে সামৰিছোঁ ব্লগটো আৰু আপোনালোকে চাই যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দি দিব তেতিয়া আমাৰ এনেকৈ ধুনীয়া ধুনীয়া ৰেচিপি ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকৰ মাজত দি থাকিম আজি ৰেচিপিটো চাই কেনেকুৱা পালে আমাৰ ধেমালিবোৰ কেনেকুৱা পালে আচলতে আপোনালোকে কমেণ্ট কৰিব পাৰে যে আমাৰ কণমানিজনীয়ে কিয় খানা বনাবলৈ দিছে কিন্তু আচলতে তাই নিজেই আহি গৈছে বদমাছ কৰি মই চাই আছোঁ বদমাছ হয় আৰু তাই খানা বনাই খুব ভাল পায় খুব কম বয়সৰ পৰাই তাই খানা বনাবলৈ মানে চাই থাকে আচলতে মই যেতিয়া বনাই থাকোঁ সকলোকে বাই বাই দি দিয়া চুমু দি দিয়া বাই বাই আমাৰ ভিডিঅ'টো চাই থাকিব কয় বাই বাই লাভ ইউ টেক কেয়াৰ